মই বিচাৰক হয় আৰু তুমি এগৰাকী প্ৰতিযোগী মই কি পিন্ধি আহিছো অতদিনে তুমি দেখা পোৱা নাই নেকি ভাওৰীয়াই নহয় ভাওনা কৰিছে এইবাৰ বিচাৰক আৰু প্ৰতিযোগীয়ে সদৌ অসম ভাওনা প্ৰতিযোগিতাত প্ৰতিযোগী আৰু বিচাৰকৰ কাজিয়া সামাজিক মাধ্যমত ভাইৰেল দুই ফৈদৰ মাজৰ তয়াময়া যুঁজ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন বিশেষ কাজিয়া যি কাজিয়াই দখল কৰিছে এতিয়া শিৰোনাম কথাৰ তীব্ৰ বাক্যবাণেৰে দুই ফৈদে ইজনে সিজনক কৰিছে প্ৰহাৰ মঞ্চত নহয় এইবাৰ বিচাৰক আৰু প্ৰতিযোগীৰ মাজত লাগিল দুৰ্বাদল কাজিয়া পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিল সদৌ অসম ভাওনা প্ৰতিযোগিতা যিয়ে বৰ্তমান দখল কৰিছে সংবাদ শিৰোনাম ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সময়ছোৱাত দেখা পোৱা গ'ল এগৰাকী মহিলা বিচাৰক আৰু প্ৰতিযোগীৰ মাজত কাজিয়া মহিলা বিচাৰকগৰাকীৰ সাজ পোছাক সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি হৈছিল এই কাজিয়া যিটো ভিডিঅ' অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে ভিডিঅ'টি প্ৰকাশ হোৱাৰ লগে লগে একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে এই সন্দৰ্ভত আগবঢ়াইছে নিজৰ প্ৰতিক্ৰিয়াও এজন ব্যৱহাৰকাৰী মন্তব্য অসভ্যালি কৰিছে মানি লৈছো যিটো কৰিব নালাগিছিলে কিন্তু বিচাৰকগৰাকীও অলপ সভ্য হোৱা উচিত আছিল আন একাংশৰ মন্তব্য সোনকালে এই বেপাৰবোৰ বন্ধ কৰিব লাগে এইগৰাকীয়ে সেই মহান বিচাৰকগৰাকী নহয় জানো যিগৰাকীয়ে যোৱা বছৰ বিহু মঞ্চ এখনত জোৰ পেপা কাক কয় চিনি নাপাইছিল কোনোবাই যদি উক্ত ভিডিঅ'টোৰ মাজত বিচাৰি পাইছে আমোদ কোনোবাই আকৌ উত্থাপন কৰিছে বিভিন্ন প্ৰশ্নৰ গুৰুজনাৰ সৃষ্টিৰাজিক ৰাজহুৱাভাৱে অৱমাননা কৰাটো বাৰু সঁচাকৈয়ে গ্ৰহণযোগ্য হয়নে উক্ত ঘটনাই এতিয়া যেন চিন্তিত কৰি তুলিছে একাংশ সচেতন মহলক নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম